Hello everyone, restaurant style chili chicken আজি ঘৰতে বনালো ৰেচিপিটো শেয়াৰ কৰিছো। প্ৰথমে মাংসত দিছো নিমখ, ৰেড চিলি পাউডাৰ, জালুকৰ গুৰি, আদা আৰু নহৰুৰ পেষ্ট, এটা কণী ভাঙি দিছো, তাৰ পিছত এয়া দিছো কৰ্নফ্লাৱাৰ, তাৰ পিছত দিছো অকমান সয়া সস। এতিয়া মাংসখিনি আধা ঘণ্টা বাবে ৰাখি দিম। তাৰ পিছত আধা ঘণ্টা পিছত মাংসখিনি এনেদৰে ফ্ৰাই কৰি লম। মাংস ফ্ৰাই কৰা হোৱাৰ পিছত এতিয়া মই येलो बेल पेपर এটা কাটিলো, ৰেড বেল পেপাৰ আৰু গ্ৰীন ক্যাপসিকাম এটা কাটি ললো। তাৰ পিছত কাটি ললো পিয়াজ। কেৰাহীত তেল গৰম কৰি দিলো, সৰু সৰুকে কাটি থোৱা আদা, নহৰু আৰু জলকীয়া। তাৰ পিছত ক্যাপসিকামখিনি দি পেলাই অলপ দেৰি ফ্ৰাই কৰিলো। তাৰ পিছত দিলো পিয়াজখিনি। এতিয়া এটা সস প্ৰিপেয়াৰ কৰি লম। ইয়াত দিছো সয়া সস, টমেটো কেচাপ, ৰেড চিলি সস, গ্ৰীন চিলি সস আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি লম। তাৰ পিছত এইখিনি মই এতিয়া ক্যাপসিকামৰ লগত এড কৰি দিলো। তাৰ পিছত ভালদৰে অকমান দেৰি ফ্ৰাই কৰাৰ পিছত দিছো নিমখ আৰু জালুকৰ গুৰি, আকৌ অকমান দেৰি ফ্ৰাই কৰিম। তাৰ পিছত দি দিলো এয়া চিকেনখিনি দি অকমান দেৰি ফ্ৰাই কৰাৰ পিছত এতিয়া কৰ্নফ্লাৱাৰ আৰু পানী ভালদৰে মিক্স কৰি লৈ পেলাই ইয়াতে এড কৰি দিলো। পানীটো অকমান বেছিকেও দিব পাৰে, যিমানখিনি হিচাপত আপোনালোকক কনসিস্টেন্সি লাগে। ৰেডি হৈ গ'ল চিলি চিকেন। ওপৰত অকমান স্প্ৰিং অনিয়ন দি পেলাই গাৰ্নিশ কৰিলো।